Keroni das bostia long pongni lang teda dapi longli kangrepen a jogdon kritrok sehem lang ke thege pon West Karbi Anglong District Keroni dung hat jong Keroni das bosti pode malong pining bataini alang ke tepen a jog moni datum ke dobe ka hem don kritrok sehem kangrepen a jog lang ke tepon lap la pensai ka tige long le chiri pharo sira hokep sosia nok sangti or poncheklo la penona matalang tum ke do katha kadim awipinan lo la si la bangso pothak boithalang so ele MLA akai rob sing tran hen ben homri damlo la penalang litum aning pathe te kanglo pusi hadagara tumpen ferangke tumathen onang pachini don Keroni pen Sanjoy Keling loti kimi news Karbi Anglong घर प्राय धरक 14टा मान गल और गड़कहनिया बानपानी तो माने कि कम माने तो आपनालोके दृश्यটো देखिब पाइसे किमान लोके गस गसली आसे आमार पिछपिने नामघर आसे भांगी तलत पड़िले एतिया এই মানুহখিনি থাকিবলৈ জায়গা নাই এতিয়া বেলেগৰ আশ্ৰয় লৈ কিনি এতিয়া যেনে তেনে মানে বকবাক কৰি আছে তে আমাৰ সেইদিনাখন আমাৰ CM MLA ছাৰ আহিছিলে তেখেতেও আহি চাই গৈছে যে তেখেতে কৈছে আপোনালোকে কান্দা কাটি নকৰিব আমি আপোনালোকৰ এটা ব্যৱস্থা কৰি দিম আৰু আমি পাছত আমি আকৌ পুনৰ আহিম আহি কিনি আমি চাই যাম কাৰ কি দিব লাগে আমি এইটো দাবীটো আমি পূৰণ কৰিম কৈছে আৰু তে এইটোৱে আৰু মানে আৰু কি কম আৰু এতিয়া ধৰক মানে এতিয়া আমাৰ কাৰ্বি আলংগৰ CM ছাৰ আছে তলিৰাম ৰংহাং ছাৰ তেখেতকো মই আহ্বান কৰিছোঁ তেখেতেও যাতে আমাৰ এই গৰীব দুখীয়া যিখিনি মানুহ গৈছে ঘৰ ভাঙিখিনি তেখেতসকলৰ কাৰণে যদি এক বিঘাকে মাটি যদি পাৰমৰ ওচৰলৈ দিব পাৰে তে মানুহবিলাক মানে অলপ মানে সুখ শান্তিতে থাকিব পাৰিব নহ'লে মানে আৰু জীয়াই থকা আৰু মৰা একে মানে এতিয়া ইমানেই আৰু অসম চৰকাৰকো মই দাবীটো জনাইছোঁ আপুনিও যাতে হিমন্ত বিশ্ব শৰ্মা ছাৰ আপোনাকো মই হাত জোৰ কৰি কৈ আছোঁ আপুনি আমাৰ বিলাককতো বহুত সহায় সহযোগিতা দি আছে আৰু কৰিও আছে আপোনাৰ বহুত আমি খাইও আছোঁ আৰু ভৱিষ্যতে আৰু যাতে আমাৰ বিলাকক আৰু ভালকৈ চোৱা চিতা কৰে আৰু এই চাওক আমাৰ নামঘৰখন পৰিছে আমি গৰীব দুখীয়া মানুহ এতিয়া আমাৰ মানে নামঘৰ বনাবলৈও জাগা নাই আপোনালোকে যদি অকমান সহায় আমাক দিয়ে তে আমি অলপ হেল্প পাম আৰু এই বানপানী যে এৰি দিয়ে ডেমৰ পৰা যেতিয়া পানী বেছিকৈ হৈ যায় তেতিয়া মানে পানী এৰি চাওক এতিয়া মানুহৰ কিমানখিনি ক্ষতি হৈছে মাণ্ডুলি আটাইছোঁ এইবিলাকত ইমান পানী হৈ মানুহ একদম মানে এতিয়াও পানীৰ কবলত মানে যুঁজি আছে আৰু আমাৰোতো দাসবস্তি মানুহ এতিয়া কিমান মানুহ আমাৰ ৰাইজে মানে দিছে জাগা যে কৈছে কেইদিনমান থাকক আমি পাছত মানে চোৱা চিতা কৰিম আৰু আমি আৰু কিমান দিন থাকিব দিম সপ্তাহ 15 দিন থাকক ইয়াত এনেকৈ কৈছে আৰু আপোনালোকৰ মতে তো এইটো চাওক মানে যদি আমাৰ অসম চৰকাৰে আমাৰ কাৰ্বি আলং চৰকাৰে যদি মিলি জুলি মানে তেখেতসকলে যদি পাথৰ বেটা দি যদি আমাক অলপমান সহায় কৰে
তে মই আশা কৰোঁ যে বস্তিটো বাচিব আৰু ইয়াৰ বাহিৰত আৰু বাচাৰ কোনো উপায়ে নাই। আমি বহুত কেইবাৰমান কংগ্ৰেছৰ চৰকাৰ থকা সময়ত আমি এই আমাৰ ৰাইজে কৰু চাহাবক বহুতবাৰ আবদাৰ কৰিছে, এই মাজন কৰু চাহাবক আবদাৰ কৰিছে। তেখেতসকলে আমাৰবিলাকক প্ৰতিশ্ৰুতি দিছিলে যে আপোনালোকক আমাৰবিলাকক ভোট দিয়ক, আমি যদি জিতিব পাৰোঁ এইবাৰ আপোনালোকৰ আমি কামখিনি গোটেই কামখিনি কৰি দিম, আপোনালোকে চিন্তা নকৰিব। কিন্তু তেখেতসকলে বহুত প্ৰায় 5 বছৰলৈকে চৰকাৰক চলালে, কিন্তু একো আমাৰবিলাকে সহায় পোৱাই নাই। জেগাখনৰ নাম কি? ঘৰ এখন পাইছিলোঁ, মানে 1 বছৰ হোৱা নাই, এখন ভাঙি গৈছে। এতিয়া মই ক'ত থাকিম, ক'তে খাম? মোক এতিয়া গোট দিয়ক, নহ'লে মোক মাটি দি দিয়ক। মই এতিয়া বেলেগৰ ঘৰতে আছোঁ, কিমান দিন মই বেলেগৰ ঘৰতে থাকিম? কিমান দিন মোক জেগা দিব সিহঁতি? আমাক যেনে তেনে হওক মাটি দিয়ক, আৰু মই ক'ত ঘৰ বনাম? ঘৰো বনাই দিয়ক। মই ঘৰ এখন পাইছিলোঁ, এখন 1 বছৰ হোৱা নাই, ঘৰো ভাঙি লৈ গৈছে। এতিয়া মই ক'ত থাকিম? মোৰ মানুহটো একদম বুঢ়া আছে, মানুহটো এতিয়া কাম কৰিব নোৱাৰে। মই কেনেকৈ চলিম, কেনেকৈ খাম? কেইটা ঘৰ ভাঙিছে ইয়াত? আছে কেইটামান, সদায় আহিব ধৰক, আহিব ন 17টা 16-17টা। 16-17টা ঘৰ গৈছে চবৰো। তাকে মোৰ একেবাৰে মাটি নাই, এতিয়া বিটিও নাই। মই ক'ত ঘৰ বনাম? এনেকুৱাই বিটি নাই, যিটো আছিলে সেইটো একদম নদীৰ মাজতে আছে। মই এতিয়া ক'ত যাম? মোক মাটি দিয়ক যেনে তেনে। মোৰ ল'ৰা ছোৱালী আছে, মই এইবিলাক লৈ ক'ত যাম? মোৰ ডাঙৰ ছোৱালী এটা আছে, গাভৰু ছোৱালী, এইটো কেনেকৈ মই বিয়া পাতিম? বিয়া দিম, এইটো কাৰ ঘৰত থাকি মই বিয়া দিম? এইটো মোক মাটি লাগিব, আৰু এতিয়া মাটি দিয়ক যেনে তেনে হওক।